যিসকলৰ ৰাতিপুৱা উঠিয়ে ৰুটি ভাজি বনাবলৈ এলাহ লাগে তেওঁলোকৰ বাবে আজিৰ ৰেচিপিটো লৈ আহিছোঁ। ৰুটি ভাজি নবনোৱাকে একদম কম সময়ত এই নাস্তাবিধ বনাব পাৰে। ইয়াৰ লগত চাটনি বা চচ হ'লেই যথেষ্ট। আহকচোন ৰেচিপিটো চাই লওঁ। প্ৰথমে লৈছোঁ 4 পিচ ব্ৰেড। ইয়াতে আপুনি নতুন পুৰণা যিকোনো ব্ৰেড ল'ব পাৰিব। আপুনি যদি হোৱাইট ব্ৰেড নাখায় তেন্তে আপুনি ব্ৰাউন ব্ৰেডো ল'ব পাৰে। প্ৰথমে ব্ৰেডকেইখিনি অকণমান সৰু সৰু কৰি ল'ম আৰু তাৰপিছত মই এইখিনি এটা মিক্সাৰ জাৰত দি পিচি ল'ম। গতিকে ব্ৰেড ক্ৰাম্বছ লাগিব। আপোনাৰ ওচৰত যদি ব্ৰেড ক্ৰাম্বছ ৰখা আছে আপুনি সেয়া দিও নাস্তাটো বনাব পাৰে। এয়া চাওক টুকুৰা কৰা হৈ গ'ল। এতিয়া এইখিনি পিহি পেলাই ছাইডত ৰাখি দিম আৰু এইফালে মই লৈছোঁ এবাটিমান কেঁচা বুট। এনেকুৱা বুট মই প্ৰায়ে ৰাতি তিয়াই থওঁ খাবৰ বাবে আৰু আজি ভাবিলোঁ এইটো দিয়ে নাস্তাটো বনাওঁ। হেল্ডি হ'ব যিহেতু বুটত খুব বেছি প্ৰটিন থাকে। আপুনি ইয়াৰ ঠাইত বুট দাইল, মগু দাইল বা মচুৰ দাইলো ব্যৱহাৰ কৰিব পাৰে। সেইখিনি যদি আপুনি তিয়াই থোৱা নাই তেন্তে আপুনি আধা ঘণ্টামান গৰম পানীত তিয়াই থলেই বনাব পাৰিব নাস্তাবিধ। এতিয়া এটা বইল আলু ইয়াৰ লগতে মই কাটি পেলাই দি দিছোঁ আৰু লগতে দি দিম এটা কেঁচা জলকীয়া। আপুনি এতিয়া জ্বলা যিমান খায় সিমান হিচাপেই দিব। মই এটাই দিছোঁ, আপুনি ইচ্ছা কৰিলে বেছিও দিব পাৰে। এতিয়া ভালকৈ পিহি ল'ম। এয়া চাওক পিহা হৈ গ'ল। এইখিনি মিক্সিত মাৰোঁতে মই 3 চামুচমান পানী ব্যৱহাৰ কৰিছোঁ। তেতিয়া গৈ ইমান ধুনীয়াকৈ পেষ্ট এটা হৈছে। বেছি পানী অৱশ্যে দিবলৈ নাযাব। কম পানী দি ধুনীয়াকৈ এইখিনি ৰেডি কৰি ল'ব। এতিয়া গোটেইখিনি এটা ডাঙৰ বাতিত মই উলিয়াই লৈছোঁ আৰু জাৰটোত যিখিনি লাগি আছে সেইখিনিও অকণমান পানী দি ধুই মই ইয়াতে ঢালি দিম। এতিয়া এইখিনি ভালকৈ এবাৰ চামুচ দি মিক্স কৰি লৈছোঁ। এয়া চাওক এনেকুৱাকৈ ৰাখিছোঁ মই আৰু এতিয়া ইয়াতে মই দি দিম 1 কাপ ব্ৰেড ক্ৰাম্বছ। যিখিনি ব্ৰেড মই এতিয়া পিহিছিলোঁ তাৰ পৰাই 1 কাপ জুখি পেলাই লৈছোঁ। লগতে আধা চাহ চামুচ মই দিম আদা নহৰুৰ পেষ্ট। এতিয়া অকণমান শুকান মছলা দিম যেনেকৈ আধা চাহ চামুচ জিৰা পাউডাৰ, আধা চাহ চামুচ ধনিয়া পাউডাৰ, আধা চাহ চামুচ হালধি পাউডাৰ আৰু তাতকৈ অকণমান কম মই লাল মিৰ্চ পাউডাৰ দিছোঁ। অকণমান আজৱাইন মই এনেকৈ হাতেৰে ঘঁহি পেলাই দি দিম। আজৱাইন নিশ্চয় দিব, আজৱাইন দিলে বহুত টেষ্টি হয়। আৰু সোৱাদ অনুসৰি নিমখ দি ভালকৈ এইখিনি হাতেৰে মিক্স কৰি ল'ম। এই কামটো হাতেৰেই কৰিব যিহেতু হাত লগাবই লাগিব, গতিকে মই হাতেৰেই প্ৰথমে এনেকৈ মিক্স কৰি লৈছোঁ। হাতেৰে মিক্স কৰিলে বস্তুখিনি বেছি ভালকৈ মিক্স হৈ যায়। এতিয়া ইয়াতে মই দি দিছোঁ 2 চামুচমান এয়া বুট দাইল। সৰু চাইজৰ বুট দাইলটো মই তিয়াই ৰাখিছিলোঁ, দেখিছেনে খুব কোমল হৈ গৈছে। এইখিনি মই ইয়াতে দি দিছোঁ। এইটো অৱশ্যে অপশ্যনেল, আপোনাৰ ওচৰত যদি নাই আপুনি নিদিলেও হ'ব, কিন্তু দিলে কি হয় জানেনে, খাবলৈ বৰ সোৱাদ লাগে, মানে মাজে মাজে মুখত লাগে যে আৰু একদম ক্ৰিস্পি লাগে খাই, সেইবাবেহে মই সেইকেইটামান দি দিছোঁ। এতিয়া অলপমান আটা দি এইখিনি ভালকৈ মিক্স কৰিছোঁ। আটা একেবাৰতে নিদিওঁ, অলপ অলপকৈ দিম। মই ইয়াতে ৰঙা আটাটো ব্যৱহাৰ কৰিছোঁ যিহেতু ঘৰত আমি সেইটোৱে খাওঁ, সেইবাবে এইটোৱে দিছোঁ। আপুনি যোনটোৱে খাই দিব পাৰে। আপুনি আটা নিদি ময়দাও দিব পাৰে, এইটো আপোনাৰ ইচ্ছাৰ ওপৰত কথা। এতিয়া আটা অলপ অলপকৈ দি এটা ডো হোৱালৈকে এইখিনি মিক্স কৰিম আৰু এইফালে চাওক এটা খুব ধুনীয়া ডো আমাৰ ৰেডি হৈ গৈছে। এতিয়া এই ডোটোক আমি 5 মিনিটমান ৰেষ্টত ৰাখি দিম। ৰেষ্টত ৰাখি দিলে নাস্তাটো ভালকৈ বনিব। এইফালে চাওক 5 মিনিট হৈ গৈছে আৰু ডোটো আমাৰ একদম ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক খুব ধুনীয়া কোমল হৈ গৈছে। এতিয়া নাস্তাটো বনোৱা আৰম্ভ কৰিম। প্ৰথমে ওপৰতে অকণমান তেল দি লৈছোঁ, 1 চামুচমান দিছোঁ আৰু এতিয়া তেলৰ সৈতে এইখিনি ভালকৈ এবাৰ মিক্স কৰিম। এনেকৈ কৰিলে একদম ক্ৰিস্পি হ'ব বাহিৰৰ পৰা আৰু ভিতৰটো একদম কোমল থাকিব। গতিকে নাস্তাবিধ খুবেই সহজ আৰু খুবেই টেষ্টি হয়। প্লিজ এবাৰ বনাই চাব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনাৰ আজি এই ৰেচিপিটো কেনেকুৱা লাগিল। আজিৰ ৰেচিপিটো যদি অলপো ভাল লাগি থাকে তেন্তে এটা লাইক দিবলৈ নাপাহৰিব। লগতে চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মোৰ চেনেলটো একেবাৰে নতুন। গতিকে আপোনালোকৰ সহায় সহযোগিতাৰ আশা ৰাখিলোঁ। আৰু এয়া চাওক ভালকৈ মিক্স কৰাৰ পিছত এনেকৈ ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা মই অলপমান লৈ লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ বল লৈ ল'ম, কাৰণ অকণমান ডাঙৰ চাইজৰ হ'লে ডাঙৰকৈ ৰুটিটো বেলিব পাৰি। আপুনি যদি ডাঙৰ জেগাত বেলিব পাৰে তেন্তে ভালেই, আৰু ডাঙৰকৈ আপুনি কৰি ল'ব পাৰে। এনেকৈ কৰিলে আপোনাৰ কম সময়তে বহুতটা নাস্তা ৰেডি কৰিব পাৰিব। কিন্তু মই এনেকৈয়ে বেলি ল'ম ইয়াতে। তো এতিয়া চাওক মই এইটো ৰুটিৰ আকাৰত বেলি ল'ম আৰু ৰুটিটো খুব বেছি পাতল নকৰিব, মিডিয়াম চাইজৰ ৰাখিব। কিমানটো ৰাখিব লাগে মই বাৰু দেখাই দিম। আৰু এয়া চাওক মই ইমান ডাঠকৈ ৰাখিছোঁ, দেখি নিশ্চয় বুজিব পাৰিছে। আৰু এতিয়া নাস্তাটো বনাই যাম।
নাস্তাটো বনাবৰ কাৰণে আপুনি কুকি কাটাৰো ব্যৱহাৰ কৰিব পাৰে, নাইবা ঘৰত থকা গ্লাছ, বাতি ইত্যাদি আপুনি ব্যৱহাৰ কৰিব পাৰে। কিন্তু তাৰ আগতে অকণমান ওপৰত মই বগা তিল দি দিছোঁ। এইটো অৱশ্যে একেবাৰে অপচনেল, দেখিবলৈ ধুনীয়া লাগিবৰ বাবে দিছোঁ। আপুনি ইয়াৰ জেগাত কালোজিৰাও দিব পাৰে বা অকণমান ধনিয়া পাতো দিব পাৰে। মই অকণমান বেলনা বাৰীডাল দি এনেকৈ হেঁচি দিলোঁ যাতে ভালকৈ ষ্টিক হৈ যায়। আৰু এতিয়া এইটো চাওক, এইটো হৈছে বটলৰ তলৰ অংশটো, যিকোনো প্লাষ্টিক বটলৰ তলৰ অংশটো মই এনেকৈ কাটি লৈছোঁ। আৰু এতিয়া এইটো দি এনেকৈ প্ৰেছ কৰি যাম। এনেকৈ কৰিলে দেখিছেনে খুব ধুনীয়া এটা শ্বেপত আহে। গতিকে মই এইটোৱে ব্যৱহাৰ কৰিলোঁ। আপুনি যি ইচ্ছা সেইটোৱে দি কৰিব পাৰে। আৰু যদিহে ৰুটিটো আপুনি ডাঙৰ চাইজত বনায় তেন্তে আপুনি একেলগে 5-6টা পিছো ইয়াৰ উলিয়াব পাৰিব। এয়া চাওক, 3টা পিছে ওলালে। আৰু এনেকৈ মই আটাইখিনি আগতে বনাই ল'ম। এইফালে গোটেইখিনি বনোৱা হৈ গৈছে। মানে মই 1 প্লেট বনাই লৈছোঁ আৰু বাকী এইখিনি বাচি গৈছে, এইখিনি মই পিছত বনাম। এতিয়া আপোনালোকক দেখাবৰ বাবে এইখিনিয়ে মই ৰেডি কৰি দিম। তো প্ৰথমে তেলখিনি ভালকৈ গৰম কৰি অকণমান ঠাণ্ডা কৰি লৈছোঁ আৰু তাৰপিছত মিডিয়াম হাই ফ্লেমত এইখিনি ফ্ৰাই কৰিম। পুৰিটো দিয়াৰ পিছত ওপৰত তেলটো এনেকৈ দিবলৈ নাপাহৰিব। এনেকৈ কৰিলে খুব ধুনীয়াকৈ পুৰিটো ফুলি আহে। আৰু এয়া চাওক কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। কেইছেকেণ্ডমান লাগে আপোনাৰ এটা পুৰি ৰেডি হৈ যায়। এই পুৰিটো খাবলৈ ইমান বেছি সোৱাদ লগা হয় যে আপোনাক ইয়াৰ লগত দাইল, চব্জি, তৰকাৰী একোৰে দৰকাৰ নপৰে। আপুনি এইটো এনেও খাব পাৰে চাহৰ লগত, নাইবা যিকোনো চচ বা চাটনি দিও আপুনি এইটো খাব পাৰে। ল'ৰা-ছোৱালীক টিফিনতো দিব পাৰে। খুব সহজ ৰেচিপি আৰু খুবেই হেল্ডি। গতিকে এবাৰ নিশ্চয় বনাই চাব। এতিয়া এনেকৈয়ে মই আটাইকেইখন পুৰি ৰেডি কৰি ল'ম। আপোনালোকে যদি এতিয়ালৈকে মোৰ ৰেচিপিটো চাই আছে তেন্তে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেন্তে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু লগতে ৰেচিপিটো আপোনাৰ ফ্ৰেণ্ডৰ ফেমিলিৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু শ্বেয়াৰ কৰি থ'লে কি হয় জানেনে, ৰেচিপিটো থাকি যায়। আপোনাৰ যদি কেতিয়াবা মন যায় আপুনি আকৌ এবাৰ চাই বনাব পাৰে। এয়া চাওক, আৰু এটা পুৰি এবাৰ ৰেডি হৈ গৈছে। আৰু এনেকৈ এই সকলোখিনি পুৰি মই বনাই ৰেডি কৰিলোঁ। খাবলৈ খুবেই সোৱাদ লগা হৈছে আৰু দেখিবলৈ ইমান মৰম লগা হৈছে। যাৰে আগত ৰাখিব এবাৰ হ'লেও নিশ্চয় সুধিব যে আপুনি কেনেকৈ বনাইছে। মই আপোনাক এটা ভাঙিও দেখাইছোঁ, চাওক কেনেকুৱা হৈছে। এয়া চাওক কিমান ধুনীয়া হৈছে, আপুনি দেখি নিশ্চয় বুজিব পাৰিছে। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।